জুবিন মদ নাখাব দে এনেকুৱা নাখাব দে জুবিন আপুনি মদ কোনোবা এজনে কৈছে মই 1000 কৈছিল কোনোবা এজনে মহিলাই কৈছে না কোনোবা এজনে সৈ दिनै 6টা জাতি জনগোষ্ঠী जाय बिथांमोना दासिमबो दि इन्डियान कन्स्टिटिउशनाव भारतनि संबिजिताव बिथांमोना दिनै কোনো एसटी मोननायनि योग्यता गैया বিভিন্নজনে বিভিন্ন ভাবে আৰু বিভিন্ন মানে কি আমাৰ সৰহসংখ্যক জনগণ আমাৰ যেটো ন্যায় বিষয়টো কেনেকৈ চাব লাগে ইয়াত ন্যায় বিষয়টো পাবলৈ হলে বিজ্ঞানসন্মতভাৱে ন্যায়সংগতভাৱে পোৱাৰ ন্যায়্যতা পোৱাৰ কাৰণে ন্যায়সংগতভাৱে কি কাৰণত আমি পাব পাৰো কি কাৰণত আমি এই বিষয়টো বা আমাক ন্যায় লাগে বুলি কৈ আজি অতি সোনকালে ন্যায় লাগে এই কথাবিলাক যদি যেতিয়া আপুনি কোনো ৰাষ্ট্ৰপক্ষকে হয় বা আহ্বান জনায় বা ডিমান্ড কৰে কৰাৰ আগতে বহুবাৰ ভাবি চাব লাগে কিছু আমাৰ শিক্ষিত সমাজেও যি ন্যায় বিষয়ত তন্নত আমাকতো বেছি জানিব পাৰে তেখেতসকলো বিভিন্ন ধৰণৰ কথাবিলাক কৰি আছে দুই পক্ষই কৈছে সরকার পক্ষ রাজনীতি বিভিন্ন রাজনৈতিক দলবিলাকে প্ৰতিটো ৰাজনীতিৰ নিজৰ দৃষ্টিকোণৰ পৰা নিজৰ লাভাত্মকটো কেনেকৈ মানে লাভান্বিত হ'ব ৰাজনীতিক দলবিলাকতো লাভান্বিত হোৱাতে থাকিব বিজেপি হোক এজিপি হোক আজাপ হোক কংগ্ৰেছ হোক চবেইতো নিজৰ তালে চলিব কেনেকৈ ইহঁতি ইয়াৰ পৰা গোটেই ইস্যুটোৰ পৰা জুবিন গাৰ্গক এই ইস্যুটো মৃত্যুৰ পিছত কেনেকৈ ইয়াক মানে নেৰেটিভ কৰিব লাগে কেনেকৈ ইয়াৰ কোন পথে নিলে মানুহক আৰু আবেগিক কৰিব লাগে এইটো এটা হৈ আছে এইটোতো আমিও দেখিছো আৰু এখিনি আমাৰ যিসকল জুবিন সমৰ্থক বুলি কৈছে অন্ধ সমৰ্থক খুবেই আবেগিক কিছুমান সকলো অন্ধ সমৰ্থকে যে আবেগিক অন্ধ সমৰ্থক আবেগিক হোৱাটো স্বাভাৱিক কিছুমান আৰ্টিফিচিয়েল মানে সমৰ্থক আছে আৰ্টিফিচিয়েল সমৰ্থক বিলাকে আছে এই কোনটো সময় কি বিষয় দিলে সিহঁতে নিজেও এটা পপুলাৰ স্কিনত আহিব পৰা যায় এই এনেকুৱাবিলাকো কৰি থকা আমি দেখিছো আজি জুবিনৰ বিষয়টো প্ৰথম কথা হৈছে জুবিন কোন দেশত মৃত্যু হৈছে কেনেকৈ মৃত্যু হৈছে এইটোতো লাহে সকলোৱে গম পাইছে এতিয়া তাৰ পৰা আমি ধৰিব লাগিব তাৰ পৰা প্ৰথম আহিব লাগিব মৃত্যু কিবা ফাউল প্লে হৈছে নেকি ফাউল প্লে হৈ কোনোবাই ফাউল প্লে কৰি আঘাত কৰিছে নেকি তাৰ মৃত্যু মুখলৈ ঠেলি দিছে নেকি এতিয়া ইহঁতৰ মানে ছিংগাপুৰৰ যিটো পষ্টমৰ্টেম ৰিপৰ্ট সেইটোতো ফাউল প্লে নাই বুলি কৈছে কৈছে মৌখিকভাৱে সেইটো কৈছে আৰু এতিয়া ধৰক এতিয়া আমি আমাৰ কিছুমান ছিংগাপুৰৰ বিষয়ে বা ছিংগাপুৰৰ কিমান জানে হয় কিছুমানে জানে আমাৰ 30% মানুহে ছিংগাপুৰ জানিব পাৰে যিসকলে গৈ আছে যিবিলাকে পঢ়া শুনা কৰিছে ঘৰত থাকিও ছিংগাপুৰৰ বিষয়ে জানে ছিংগাপুৰৰ নীতি নিয়ম আইন শৃংখলা বা সিহঁতৰ মেডিকেল চায়েন্সৰ ওপৰত কিমান অভিজ্ঞতা আছে তো আমাৰ যিখিনি জানো আমিতো আজি নহয় মই 90 দশকৰ পৰাই জানো তো ছিংগাপুৰ কিমান মানে মেডিকেল চায়েন্সত কিমান ডেভেলপ আজি কিমান ডেভেলপ আমি জানো ন এইবিলাক জনাৰ কাৰণে কৈছো আৰু সিহঁতৰ প্ৰশাসনিক চিষ্টেমটো কিমান নিকা পুলিচ প্ৰশাসনটো কিমান নিকা ইহঁতে তাতো কাৰাপশ্যনটো নিলে বুলিয়ে ক'ব লাগিব কাৰাপশ্যন নাই ড্ৰাগছৰ ওপৰত 100% মানে জিৰ' টলাৰেঞ্চ আৰু লগে ইহঁতৰ ন্যায় চিষ্টেমটো একদম একেবাৰে কি ধৰণে ইহঁতে কোনো মাৰপিট নকৰাকৈ ইহঁতে চাইণ্টিফিক ইণ্টিগ্ৰেশ্যন কৰে সেইবিলাকতো আৰু তুলনা কৰিব নোৱাৰি ভাৰতৰ লগত কোনো তুলনা নহয় অসমৰ লগতো নহয় আৰু এই তেনেকুৱা এখন দেশৰ মেডিকেল পদ্ধতিত তাৰ পৰা সেই মেডিকেল পদ্ধতিৰ পৰা মানে পষ্টমৰ্টেম কৰি ওলোৱা ৰিপৰ্টবিলাক গোটেইটো মানে খুবেই তত্ত্বগধুৰ আৰু গোটেই মানে এইটো কি কয় মানি ল'ব পৰাৰ মানে যুক্তি প্ৰচুৰ আছে আৰু তাত কোনো পৃথিৱীয়ে খণ্ডন নকৰে ইয়াত কোনো ড্ৰাইভিং চিষ্টেম নাই কোনো ককাই ভাই কথা নাই নেপোটিজিমটো আহিবই নোৱাৰে তাত এই কথাবিলাকো এইবিলাক চাইছে দিছে দিয়াৰ পিছত এতিয়া বিভিন্নজনে সাক্ষী দিছে কি দিছে সাক্ষীবিলাকতো কোনে অপেনলি কোৱা নাই তো কোনোবাই শুনা মতে হিয়েৰছে কৰিছে হিয়েৰছে কথাবিলাক কোনোবাই বনাই দিছে এনেকুৱা সুন্দৰকৈ ৰিল বনাই দিছে সঁচা নিচিনাকৈ লগাই দিব যিবিলাকে অন্ধ চায়েন্সক বিশ্বাস নকৰে গোটেই চিষ্টেমটোক নাজানে সিহঁতি বিভিন্ন ধৰণৰ বিভিন্ন প্ৰক্ৰিয়াৰে মানে মানুহক এখিনি মানুহক উত্তেজিত কৰি থকাটো দেখিছো সকলো পক্ষই কৰিছে তো সকলো পক্ষই চৰকাৰ কৰিছে বিপক্ষও কৰিছে ৰাজনৈতিক দল সংগঠন চবেই কৰি আছে তো যাৰ স্বাৰ্থত যেনেকৈ ঠিকেই ভাল পাইছে ভাল পোৱাটো স্বাভাৱিক আমি দুপ্ৰকাশ কৰিছো আৰু আমিতো আগৰ পৰা কৈ আছো জুবিনৰ কিছুমান পাৰ্চনেল মানে ব্যক্তিগত হ'লেও যিটো কি নিজৰ কাৰণে ক্ষতি সমাজৰ কাৰণে ক্ষতি এই কথাটোতো আমি অপোজে কৰি আহিছিলোঁ মই প্ৰথম কৈছোঁ সংগঠন হৈ মই প্ৰথম কৈছোঁ বহুবাৰ কৈছোঁ আমি বহুত ধৰণে কৈছোঁ যে এনেকুৱা এটা এই জীৱনটো তোমাৰ যিটো প্ৰচুৰ প্ৰতিভা সম্পন্ন তুমি দেখাইছা তোমাৰ প্ৰতিভা সংগীত পথাৰখনত অসমতে নহয়
অসমৰ বাহিৰতো ভাৰততো মানে ইয়াৰ প্ৰসাৰতা বৃদ্ধি পাইছিলে বাংলাদেশৰ পাইছে বিভিন্ন পৃথিৱীৰ বিভিন্ন প্ৰান্তত প্ৰসাৰতা বৃদ্ধি পাইছিলে ইয়াৰ গানৰ ওপৰত গান গোৱাৰ শৈলীৰ ওপৰত ইয়াৰ মাতৰ ওপৰত ভংগীমাৰ ওপৰত খুব মানুহে পৰিচিত আৰু যিবিলাক ইনষ্ট্ৰুমেণ্টেল যিবিলাক বাদ্যযন্ত্ৰৰ ওপৰতো 12টা 13টা ইনষ্ট্ৰুমেণ্ট বজা অসাধাৰণটো এই প্ৰতিভাটো জীয়াই ৰাখিবৰ কাৰণে এই নিজে এটা চেষ্টা কৰিব লাগিব নিজে চেষ্টা কৰিব লাগিব নিজৰ চেষ্টাটো কেনেকৈ কৰিব লাগিব দেহা থাকিলে বেহাটো হয়নে বাৰু হেল্থ ইজ ফাৰ্ষ্ট হেল্থ ইজ ৱেল হেল্থটো মানুহৰ কিবা এটা কৰিবলৈ হ'লে দীৰ্ঘম্যাদী কিবা এটা দেশটো জাতিৰ কাৰণে নিজৰ কাৰণে হ'লেও কিবা এটা কৰিবলৈ হ'লে হেল্থটো প্ৰথম হেল্থ ইজ ৱেল হেল্থ ফাৰ্ষ্ট এইটো কোনোদিন ইম্পৰ্টেণ্ট মানে সেইটো গুৰুত্ব দিয়া নাছিলে গুৰুত্ব নিদিয়াৰ কাৰণে আজি এই যে পৰিণতিটো ঘটিলে এইটো এটা প্ৰধান কাৰণ এইটো এটা মানুহে যিয়ে নকৰক লাগে যেনেকৈ মেডিকেল চায়েন্সে কৰিছে কিয় নকৰিছে এটা উশৃংখল জীৱন এইটো আমাৰ কাৰো কাম্য নাছিলে আৰু বিভিন্ন সমৰ্থকসকলো যিসকলে ঘূৰ অন্ধ সমৰ্থকসকলে এইটো কামনা কৰা নাছিলে না আছিলে মই নাজানো কিন্তু আমি কামনা কৰা নাছিলোঁ আৰু সেইকাৰণে আমি সময়ে তাক বিভিন্ন সুৰত কথাবিলাকো কওঁ মই নিজে ব্যক্তিগতভাৱে তাক কৈ আছিল তুমি মদ নাখাবা ধপাত নাখাবা আৰু ৰাগিয়াল বস্তু নাখাবা প্ৰকৃতিৰ লগত প্ৰকৃতি নিয়মৰ বিৰুদ্ধে তুমি নাযাবা মই এজন প্ৰথম মানে সেইকাৰণে কৈছোঁ এতিয়া যি ব্যক্তিগতভাৱে কৈছোঁ আৰু প্ৰথম মাজুলী যিটো বিতৰ্ক সত্ৰাধিকাৰীসকলৰ পৰা যিবিলাক আহিছিলে সত্ৰাধিকাৰীসকলক যিভাৱে কৈছিলে মদ খাইছিলে হয়তো সি মাতাল নহয় যে ভালভাৱে কৰে তুমি প্ৰভুসকল আপুনি এইটো কৰকচোন এনেকুৱা কৰক হয়তো তাৰ কথা শুনিলে কিন্তু এনেকুৱা ধৰণে তাৰ যিবিলাক মই কৈছোঁ ব্যক্তিগত যিটো খামখেয়ালি মদ মাতাল আৰু মেৰি মানে আনন্দ মদ মাতাল হৈ আনন্দ নকৰে নহয় দুৰ্ঘটনা ঘটে পেলাই নিজে ইনভাইট কৰি লৈ অহা হয় মদ খাই মাতাল হ'লে ইয়াতো হিতাহিত জ্ঞান হেৰাই যায়তো কেনেকুৱা কথা ক'ব কি ক'ব এইটোৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে মইতো প্ৰথম কৈছোঁ অপেনলি কৈছোঁ তই এইটো নকৰিবি আজি জুবিন আমাৰ যিসকল সমৰ্থক আছে অন্ধভক্ত এইসকলে কৈছিলে নে জুবিনক মইতো নুশুনিলোঁ এদিনো শুনা নাই তই নাখাবি তাৰ লগতেতো বিভিন্ন ধৰণৰ কথাবিলাক কৈ জুবিনক আৰু হিতাপ কৰাই দিছে আৰু উৎসাহিত কৰিছে তই দিনে ৰাতিয়ে মদ খা খালি গান গাই থাকিবি আমাৰ কাৰণে সিহঁতৰ মানে যিমান যুৱ চামৰ কিছু মানসিক মানে হেৰি আছে ডিপ্ৰেশ্যন আছে কিবা আছে গান শুনিলে ভাল পায় জুবিন আমাক গান গাবই লাগিব তই মদ খা কি আমাৰ জুবিন দাই মদ খাওক ৰাগিয়াল বস্তু খা তাৰ কাৰণে ভোগ নাই ৰাগিয়াল বস্তু খাই মানে একদম হৈ আমাৰ স্বাস্থ্য অৱনতি ঘৰৰ সেই খালি গানটো লাগে শুনিব লাগে সেই অন্ধভক্ত হ'লে নহ'বতো তেনেকুৱা অন্ধভক্ত নহয় ক'ব লাগে স্বাস্থ্যৰ প্ৰতিও যত্ন ল'ব লাগে কৈছেনে কোনোবাই যিসকলে একেলগতে মদ খাই আছিলে আজি যে কৈছে বিভিন্ন ধৰণৰ কথাবিলাক কৈছিলে নে জুবিনক আজি কৈছিলে জুবিন কিয় ভাল নহ'ল কোনোতো আমি শুনা নাই আমি এনে কৈছোঁ আজি কোনো এটাই কোৱা নাই আপুনি জুবিন মদ নাখাব দে এনেকুৱা নাখাব দে জুবিন আপুনি মদ কোনোবাই এনে কৈছে মই 1000বাৰ কৈছিলোঁ কোনোবা এজন মহিলাই কৈছে নে কোনোবাই কৈছোঁ আমাৰ কি কয় মহিলাৰ ফালৰ পৰা বা কোনোবা এগৰাকীয়ে আমাৰ মানে নাৰী কুলৰ পৰা কৈছিলে নে তাক মদ নাখাবি কোনো আমি শুনা নাইতো আৰু মাজুলী ঘটনাটো কেনেকুৱা ধৰণৰ হেৰিয়ৰ মানে সত্ৰাধিকাৰীসকলক যি ধৰণৰ আঘাত কৰিছিলে তাৰ প্ৰতি আঘাতটো কেনেকুৱা ধৰণৰ হৈছে গেলি মৰিবি তই অচিন বেমাৰত এনেকুৱাবিলাক হৈছে মই প্ৰথম কৈছোঁ আপোনালোকে সত্ৰাধিকাৰী আপুনি প্ৰভু তুল্য আপোনালোকৰ ৰাইজে আপোনাক প্ৰভু বুলি মানে যিসকলে আপোনালোকৰ শিষ্য প্ৰভু মুখত এইবিলাক কথা ওলাব নাপায় আপুনি কওক মদ নাখাব আমিও মদ নোখোৱা আমি আশীৰ্বাদ কৰিছোঁ তই ভাল ল'ৰা হবি ভাল মানুহ হবি আৰু প্ৰগ্ৰেছ কৰিবি সেই কথাটো এনেকৈ ক'লে আৰু বেছি শুদ্ধ আছে বুলি মই কৈছোঁ আপোনালোকে এইটো ভুল কথা কৈছে মইতো তাত থিয় হৈছোঁ কোনোবাই ক'লেনে মাজুলী সত্ৰাধিকাৰী যে এই অচিন ৰোগত মৰিবি তই মানে এনেকুৱা মৰিবি তই অচিন ৰোগ এনেকুৱাটো পকাইছে টেলিভিশ্যনবিলাক কৰে সেই একে টেলিভিশ্যনত কোনোবাই ক'লে মোৰ বাহিৰে কোনোবা কৈছিলেনে কোনো কোৱা নাই কোনে তেতিয়াহ'লে জুবিনক বেছি ভাল পাইছিলে কোনে বেছি জুবিনক সংযুক্ত মুক্তি বাহিনী অসমে ভাল পাইছিলে তো তাক অসমে তাক বেছি ভাল পাইছিলে আৰু সেইকাৰণেতো তাক কৈছে এইটো নাখাবি এইটো নকৰিবা সেই কথাবিলাক মই এইকাৰণে উদাহৰণ দিছোঁ সেইকাৰণে উদাহৰণ দিছোঁ আজি কিছুমান এনেকুৱা ওলাইছে জুবিনৰ এতিয়া মৃত্যুৰ পিছতে এইবিলাক কথা ওলাব পাৰে নে জুবিনৰ হৃদাৰ্থ এনেকুৱা কৰিছে হৃদাৰ্থ এনেকুৱা কৰিছে চামকানু এনেকুৱা কৰিছে আমুকে এনেকুৱা কৰিছে তেতিয়া প্ৰকাশ্যে কিয় কৰা নাই প্ৰকাশ্য কিয় কৰা নাছিলে যে হৃদাৰ্থ কোন সিটো অতি মানৱ নহয় সিটো অতি মানৱ নহয় অসমৰে মানে অনা অসমীয়া বুলি ক'বলৈ নাযাওঁ বাৰু অসমতে আছে ইমান দিন অসমৰে মানুহ বুলিয়ে কৈছোঁ এইটো সি তাৰ কথা নাজানে নেকি এবাৰ আজি জুবিনৰ মানে হত্যাকাৰী বুলি কৈছে হত্যাকাৰী আমি কেনেকৈ চিনাক্ত কৰোঁ আমি কৰিম নেকি আমাৰ ওচৰত আমাৰ আইনত দিয়া নাই ন আমি হত্যাকাৰী বুলি ক'বৰ কাৰণে এতিয়া আমাৰ আইনতেই দিয়া নাই আমি যি আইনত আমি তাক বিশ্বাসেই নকৰোঁ কিন্তু যেতিয়া মানুহে কৈছে যে আলফাই মাৰিব লাগে পৰেশবোৰে আমুক কৰিব লাগে এনেকুৱা কৰিব লাগে মই পাগল হ'ব লাগিবতো মই কাৰোবাৰ মানে অনুভূতি আৱেগ প্ৰৱণ হৈ
এটা ভুল কথা কিছুমান কয়, এইটোতো আমি মানি ল'ব নোৱাৰো নহয়, মানি ল'ব পাৰিম জানো? প্ৰথমে আইন লৈছে কোনোবা হয়, যিসকলে ভাৰতীয় আইন বিশ্বাস কৰে, সেই আইন যদি বিশ্বাস কৰে আইনলৈ অপেক্ষা কৰিব লাগে। আমাৰ ক'বলৈ কি আছে, আমি আকৌ ইহঁতৰ ভাৰতীয় আইন তুলি লৈ আমি এইবিলাক কৰিব নোৱাৰো। যি সময়ত জীয়াই থকা মতেতো কোৱা নাই, জীয়াই থকা মানে জুবিনৰ ভালটো মানে ভালকৈ ৰাখিবৰ কাৰণে, স্বাস্থ্যৱান কৰিব ৰাখি যিখিনি পদক্ষেপ ল'ব লাগিছিলে কোনোৱে লোৱা নাছিলে। এতিয়া যদি ক'লে এতিয়া সিদ্ধাৰ্থ যে এনেকুৱা কৰিছে, এই যে এটা অৰ্থনীতিৰ ওপৰত জড়িত এনেকুৱা হৈ আছে, এইবিলাক কাৰণত এই জুবিনক খুলি খাইছে, একেবাৰে কেঁকুৰা কৰিছে, 24 ঘণ্টা যন্ত্ৰ মানৱ, এই কথাবিলাক আমাক কেলে নকলে? আগতে নকলে কেলে? মিডিয়াত কেলে কোৱা নাই? এতিয়া কেলে চাপি, এতিয়া কেলে এইবিলাক কথা মৰাৰ মানুহটো যি গুচিয়ে গ'ল, যি অকালতে গৈ গ'ল, তাকতো তেতিয়াহ'লে অকালত মৰিব না? সিদ্ধাৰ্থ তেতিয়া খেদা খালে কিন্তু, খালে নাখালে কিন্তু সিদ্ধাৰ্থ খেদা খালে। ইয়াৰ কাৰণে দুখ মানে জগৰীয়া কোন হওক, কোনে আনিলে সিদ্ধাৰ্থক, কোনে কি কৰিলে, এই মানুহবিলাকৰ লগত কোনে যিবিলাক যে জানে নেকি শ্যাম কাৰণে আমি ভাল বুলি ক'ব জানে? সেইটো তেনেকুৱা আছেই, মনিটৰী লাইনতো চলিয়ে থাকে, খেতি লগাই ক'ত কেনেকৈ ক'ত কি কেনেকুৱা ধৰণৰ কৰিলে তেনেকৈ টকা ঘটিব পাৰিব, কেনেকুৱা বিল্ডিং হয় চকুৰ আগতে কৰি আছে। সেইবিলাক সেই মানুহবিলাকৰ লগত এজন শিল্পীয়ে যাবই লাগে জানো? অসৎ এজন ব্যৱসায়ী মনোবৃত্তি থকা মানুহবিলাকৰ শিল্পী সমাজে গৈছে নেকি? ভূপেন দাই গৈছে নেকি? ভূপেন দাই যোৱা নাই। আৰু শিল্পী আছে যোৱা নাই, ভাল যিসকলে এতিয়া নিজক চম্ভালি ৰাখিব যোৱা নাই। এইটো ব্যৱসায় পিছত এটা এনেকুৱা মানে হেৰি খুলি কোম্পানী খুলি কিবা খুলি এটা শ্বেয়াৰ মাৰ্কেটৰ লগত জড়িত হৈ যোৱা, তেনেকুৱা ভূপেন দাইতো কৰা নাছিলে, কোনো শিল্পীয়ে কৰা নাছিল, তোমাৰ ছিংগাৰেও কৰা নাই। অসমৰ ক্ষেত্ৰত এইটোৱে কথাটো, কোন জগৰীয়া? শ্যাম কানুৰ লগত ইমান ঘনিষ্ঠ হ'ব পাৰে কোন জগৰীয়া? তাৰ কাৰণে শ্যাম কানু তাৰ হেৰি নাই নেকি? বিবেক, জুবিনৰ বিবেক নাই? জুবিনৰ পৰিবাৰৰ বিবেক নাই? চবৰে বিবেক আছেতো, চবেই হাইলি এডুকেটেড মানুহ, চবেই জানে, ঘৰৰ মানুহে জানে, তাৰ পৰিয়ালবৰ্গই জানে, তাৰ বন্ধু বান্ধৱে জানে, জুবিনৰ হাৰ্টটো বন্ধুসকলে জানে কোন ভাল। এতিয়া কেলে নকলে? তেতিয়াতো ক'ব পাৰেতো, এনেকুৱা বেয়া কাম কৰিছে দেই, এনেকুৱা বেয়া কাম কৰিছে, আপোনালোকে কিবা এটা খাই দিব লাগে, কিবা এটা মাতিব লাগে। ইমান হৈ যোৱাৰ পিছতো এনেকুৱা ধৰণৰ মানে কিছুমান সামাজিক উশৃংখল সৃষ্টি কৰিছেতো মানে উশৃংখল। কিন্তু আমাৰ সমাজখন কেনেকুৱা, বিহুৰ এটা ইমান পবিত্ৰ দিন, বিহুৰ ফাংচনবিলাকত পবিত্ৰতাৰে গান পৰিৱেশন কৰিব লাগে, যাতে মাক দেউতাক ভাই ককাই ভনী বাই সকলোৱে একত্ৰিত হৈ এই হেৰিবিলাক আমাৰ মঞ্চবিলাক উপভোগ কৰে নকৰে বাৰু? ইমান সুন্দৰকৈ উপভোগ কৰিছিলোঁ আমি তাক প্ৰধান। এতিয়া অৱস্থাটো কি হ'ল? আমি সেই মঞ্চবিলাকত এটা মা দেউতা ককাই ভাই ল'ৰা ছোৱালী লৈ চাব পৰা অৱস্থা আছেনে? গৈছেনে? চাইছেনে মানুহে? কোন চাম মানুহে এতিয়া বিহু মানে এইবিলাক বিহুৰ সন্মিলনবিলাক বা সেই অনুষ্ঠানবিলাক উপভোগ কৰে? যুৱচামে কৰে। আৰু যি মেক্সিমাম মাতাল হৈ যায়, তেতিয়াহ'লে আমি কোনফালে গৈছোঁ? তাক সেই লৈ কোনোবাই মাতিছিলে নে? মতা নাই। জুবিনকো কৈছিলে নেকি? কৰা নাই। জুবিনে অশ্লীল ভাষা প্ৰয়োগ কৰি মানুহক যুৱচামক উত্তাল কৰি ৰাখি তাৰ পিছত কৈছিলে, কোনো কোৱা নাই। এইবিলাকতো ক'ব লাগিছিলে। কিন্তু মদ খাই গায় কৈ দিয়ে একদম মদত তাক মদাহী যেতিয়া হৈ থাকে তাক দোষাৰো কৰিব নোৱাৰি নাই। খুৱাইছে কোনে তাক? সেই সময়ত তাকতো আনিব লাগে না। তাক যি খুৱাই আনে তাৰ পৰিবাৰ থাকে, ইয়াতে নাখাবি দেই, এই মানুহৰ ভদ্ৰভাৱে কথা কবি, এই কথাটো কেলে নকয়? এইটো ক'ব লাগে না। এইবিলাক এইটো নহয়। এই সমাজখন যেতিয়া এনেকৈ হৈ যায় তেতিয়াহ'লে কোনফালে গৈছে বুলি বোলো ভালটো দেখিব লাগিব, বেয়াটো ক'ব লাগিব। আমি চব কথা কৈছোঁ না, তই মাতালে নকৰিবি। আমি যে ক'ব পাৰিছোঁ তহঁতি নকওঁ কেলে? আমি যে ক'ব পাৰিছোঁ তহঁতি ক'ব লাগে। সিদ্ধাৰ্থ এই কৰিছে আমুকে, শ্যাম কানুৱে শেখৰে এনে কৰিছে, তামুকে এনেকৈ আগত তহঁতি চকুৰ আগতে সেইসকলে ভক্তসকলে কিয় নকৰি? কিয় জুবিনটো হেৰি নহয় নহয়, এবচলিউট মানে ৰাষ্ট্ৰৰ শাসনটো তাৰ হাতত নাই নহয়। সি চব যি কব তাকে হ'ব এইটো কথা নহয়। ৰাষ্ট্ৰপতিও ক'ব নোৱাৰে, স্বয়ং প্ৰধানমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰীও নিজে এইবিলাক কথা ক'ব কেতিয়াও নোৱাৰে। এইটো আছে, নিয়ম আছে, সমাজ এখন আছে, অসমৰ সমাজ এখন আছে। সমাজৰ নীতি নিয়মৰ উদ্ধত নহ'বতো। সমাজ আছে, সমাজৰ কিছুমান আমাৰ একদম আগৰ পৰাই এথিক্স মৰেক্স আছে, সেইবিলাক মানি চলিব লাগে শুদ্ধ হ'বৰ কাৰণে। ফিলিয়েল পিটি আছে, ডাঙৰক কেনেকৈ মৰম কৰিব, সন্মান কৰিব লাগে, সৰক কেনে মৰম কৰিব লাগে, ডাঙৰৰ ওচৰত কেনেকৈ কথা ক'ব লাগে, বিনয়ীভাৱে কথা ক'ব লাগে। এইবিলাকতো আমাৰ মানে বনাই থৈ গৈছেতো। এইখন তেতিয়াহে এখন শক্তিশালী সমাজ গঠন হৈছিলে, অসমীয়া জাতি গঠন হৈছিলে। কিন্তু ইয়াৰ বিপৰীততো আজি সেইটো হোৱা নাই। এই কথাবিলাকে কৈছোঁতো, এটা দেহা আমাৰ যেতিয়া দেহাটো দিছে বিভিন্ন অংগ পতংগ, এই প্ৰতিটো অংগকে কেনেকৈ মানুহৰ আগত বচন ভংগীৰে মানে যাতে সন্মান সহকাৰে আৰু কোনো লজ্জিত নকৰে তেনেকৈ শব্দ দিছেতো। কিন্তু তাৰ বিৰুদ্ধে একদম খোলাকৈ লাজ ধোক নোহোৱাকৈ কিবা কৰি একদম মানে এইবিলাক কৰাটোতো ভাল সংস্কৃতি নহয়। এইবিলাক কথাটো কোনো মাত মতা নাই, এইবিলাকো উদগনি দিছে। ইয়াৰ কাৰণে এই যে উশৃংখল জীৱনটো অৰিহণা কোন আছে? আমাৰ অন্ধভক্তবিলাক আছে, আমি আছোঁ, আমি সকলোৱে আছোঁ। আমি প্ৰতিবাদ কৰা নাই, উশৃংখল হ'বলৈ দিছোঁ। উশৃংখল হ'বলৈ আৰু বেছি যিসকল সদায় কিন্তু আংশিকভাৱে চেষ্টা কৰিছোঁ। আমিতো সদায়তো লাগি থাকিব নোৱাৰোঁ, আমিতো সদায় কথা পাতিব নোৱাৰোঁ। কেতিয়াবা ইছ্যু হ'লে আমি কথা পাতোঁ, কিবা ক'ব লগা থাকিলেহে ক'ব। যিসকলে ডেইলি ৰেগুলাৰ প্ৰতিদিনে প্ৰতিনিয়ত প্ৰতি মুহূৰ্তত প্ৰতি মিনিটে প্ৰতি ঘণ্টাই ইহঁতৰ লগত থকাবিলাকে কিয় সংশোধন নকৰিলে? আজি যে কৈছে এনেকুৱা হৈছে, সেই সিদ্ধাৰ্থটো গড নহয়তো।
সিটো মানুহ হয় জুবিনো মানুহ হয় সংশোধন কৰিব পৰা কোনো চেষ্টা নকৰিলে সি যিটো হ'ব সি একঘামী কৰিবলৈ দিব কেলে দিলে তেতিয়াহ'লে একঘামী কৰিব দিলে কেলে মোৰ এটা প্ৰশ্ন আহে কিছুমান প্ৰশ্ন আহে এতিয়া আৰু এটা কথা আৰু হৈ থকাৰ কাৰণে কৈছোঁ এতিয়া যে যিটো হৈ আছে এই হয়তো আমি গোটেই ইণ্টাৰেষ্ট জাতিটোৱে আমি এই আৱেগ প্ৰৱণ আৰু মানে সঠিক টাইম আমি শুধৰণি নকৰোঁ আৰু শুধৰণি নকৰাৰ কাৰণে হৈছে खुलुमबाय नैबे मिडियानि गेजेरजों बर' माहारिर फरायसा आफादा जि आसामावहाय जि थासारि सोमजिबाय थानाय बे 6टा जाथि जनगोष्ठी बे बिथांमोना एसटि डिमान्ड खालामदों आसामाव बेखौ जों नुनो मोनदों दा जोंनि बर' माहारिर फरायसा आफादा स्ट्रंलि बिनि सायाव जों स्टेन्ड जागोन दि जोंनि आसामनि जि एसटि दङ जाय एसटि नि जि मर्यादा दं बेखौहाय सोरबा गुबुन जाय बिथांमोना नन ट्राइबल्स आरो जाय बिथांमोना एसटिनि खुनु जयगता गैया आरो बिथांमोना दिनै बे जोंनि एसटिनि जि मोनथायफोरखौ सिफायनो सानदोंबा बेवहाय बर' माहारिर फरायसा आफादा जेब्लायबो जों अपोज खालामगोन आरो बेवहाय जितु जोंहा दिनै 6टा जाथि जनगोष्ठी जाय बिथांमोना दासिमबो दि इन्डियान कन्स्टिटिउसनाव भारतनि संबिजिताव बिथांमोना दिनै खुनु एसटि मोननायनि जयगता गैया जाय बिथांमोना बारे बारे जोंनि भारतनि रेजिस्टार जेनेरेल अफ इन्डियाजों दिनै रिजेक्ट खालामजाबाय नाथाय थेवब्लाबो बिथांमोना जोंनि आसामाव 6टा जाथि जनगोष्ठीया दिनै डिमान्ड खालामदों बेवहाय जों स्ट्रंलि अपोज खालामदों एबा खालामलांगोन आरो बर' माहारिर फरायसा आफादा बे सोरबा नन ट्राइबेलफोर जाय बिथांमोना दिनै बे भारतनि संबिधान बादे जे एसटि मोननायनि केटेगरि दङ बेवहाय दिनै बिथांमोना डिमान्ड खालामनायाव जोंहा बुंनांगौ गैया डेम'क्रेटिकलि बयहाबो मोनथाय दङ नाथाय जाय बिथांमोना दिनै भारतनि संबिधान बादे बे जोंहा मोनबा केटेगरि दङ बे मोनबा केटेगरि जाय बिथांमोना दिनै फुलफिल खालामनानै जे मोननांगौ बेवहाय संबिजितारि जे मोनथाय दं बेवहाय जोङो जेबो बुंनांगौ गैया बयहाबो मोनथाय दङ नाथाय दिनै जाय आसामनि 6टा जाथि जनगोष्ठी बिथांमोना दिनै मोनसेबो बे मोनबा जे भारतनि संबिधान बादे क्राइटेरिया दं बेखौ सुफुंनो हायाखै जेरै जोंहा दिनै फार्स्टआवनो जोंहा दिनै प्रिमिटिभ ट्रेड्स होननाय दङ जाय बिथांमोना दिनै गोबाव समनिफ्रायनो बे ओनसोलावहाय हाजार हाजार बोसोर रायजो जानानै गावसिनिनो माखासे जि मावनाय दांनाय जाबोनाय गावसिनि समाज एबा गावसिनि जाथि हिसाबै थांनानै थाबोनायाव गोबां फुराना माखासे मेटेरियल्सफोरजों दिनै सोलिबोदों जेरै जोंहा दिनै बर'फ्रा ट्राइबेल हिसाबै जोङो नांगोलनिफ्राय लानानै दिनै जोंहा माखासे जोंनो बानायनाय दिनै बान्दो बानायनो हानाय जोङो दिनै जि दानाय जोङो जि इन्दिनिफ्राय जि बरननानै जोंनो गाननाय जोमनाय बानायनाय जोंनि दिनै ट्रेडिशनेल जोंहा दिनै मेडिसिन मुलि लोमजानाय साजानाय दिनै जोंहा जोंनिनो माखासे जेनेबा जौ गोरान जौ बिदै दा बैफोरबादि फुराना मोनसे जोंहा ट्रेड मोनसे थानांगौ मोनसे ट्राइबेल मोननोब्ला आरो बेजों लोगोसे जोंहा ट्राइबेल मोननोब्ला जोंहा मोनसे लाजिनाय जोंहा ट्राइबेल हिसाबै जों गुबुन जाथिफोरजों खाथियाव थांनानै जोङो थानो हाया बिथांमोननिफ्राय जों आन्दोआव जों थानांगौ आरो बिथांमोननिफ्राय जोङो माने जोंनि राव हारिमुखौ सेभ खालामनो थाखाय प्रटेक्शन होनो थाखाय जों जेब्लायबो बिसोरनिफ्राय जानगाराव थानानै जों सोलिग्रा जों माने गिदिर गोजौ थाखोनि मानसिजों जों थांनानै मिलायनानै थानो हाया जों हाग्रा बंग्रा जों खना गफा थाग्रा मोनसे जाथि नैबे मोनसे ट्रेडआ जोंना थानांगोन अब्लासो जों एसटि मोनगोन आरो बेजों लोगोसे मोनसे एसटि जानोब्ला जोंनि राव हारिमु जोंनि धोरोम जोंनि आसार खान्थि गासैबो थानांगोन अब्लासो दिनै मोनसे एसटिनि माबायाव जों मोनगोन आरो जोंहा दिनै जों इक'नमिकेलि पलिटिकेलि जिअग्राफिकेलि जों दिनै रिजार्भ एरियायाव थायो जाय जिनिसाव खुनु जोंहा समाजारि जेंना जौगानाय गैया दा बेफोरबायदि गासैबो क्राइटेरिया थायोब्लासो जों दिनै एसटि केटेगरि मोनो एसटिआ दिनै मोनसे पलिटिकेलि डिमान्ड खालामनाय बुस्थु नङा बेयो जाहैबाय जोंहा दिनै जा संबिधानावनो बे जोङो मोननांगौ मोनसे जाय बिथांमोना हाजार हाजार बोसोर जोंनि नैबे ओनसोलावनो संसार जानाय जाय बिथांमोना थागिबि गिबिसिन फैनानै गावसिनि राव हारिमु गावसिनि माने समाज मोनसे संसार जानाय बिसोरसो दिनै एसटि जानो मोनो दा बेवहाय जोंहा दिनै मोनबा जाथि जनगोष्ठीयाखौनो मोनसेबो फुलफिलमेन्ट क्राइटेरिया दिनै भारतनि संबिधान बादे जाय रेजिस्टार जेनेरेल अफ इन्डिया दिनै बिथांमोनखौ एक्सेप्ट खालामनो हायाखै एबा रिजेक्ट खालामनाय जादों दिनै जों नायोब्ला राजबंशी बिदा फंबाय बिथांमोनखौ दिनै बेंगलाव थाग्रा कच राजबंशी बिथांमोना दिनै बेंगलि भाषा रायलायो दिनै आसामाव थानाया एसामिस रायलायो आरो बेजों लोगोसे जोंनि दिनै आहम बिथांमोनाबो दिनै अरिजिनेलि बिथांमोना थाइ भाषा रायलायोमोन नाथाय जोंनि आसामाव बिथां असमिया रायलायो असमिया होनो जाहैबाय मडार्न संस्कृत भाषा दा बिथांमोना दिनै गावसिनि धोरोमखौबो दिनै एंगारबाय बिथांमोना दिनै हिन्दु जाबाय बे बिथांमोननि धोरोमा दिनै बुद्धिस्टमोन दा बिथांमोना दिनै बे ओनसोलावहाय बार'य शासनावसो सौफैदों
खुनु मोनसेबो क्राइटेरिया बिथांमोना मिलाया अब्ला बिथांमोना दिनै एसटि मोननांगौनि खुनु जयगथा गैया आरो बेराफारसेथिं 96 माबा मोनसे बोसोरावहाय 6 माससो मोनसे कच राजबंशीफोरनो दिनै एसटि होनाय जादोंमोन नाथाय बिथांमोना दिनै मा खालामबाय बै समाव बेसेबां ट्राइबेलफोरनि रिजार्भेसन दंमोन जोंनिया इउनिभार्सिटिनि एडमिशननि दिनै मेडिकेल एडमिशन दिनै इन्जिनियारिं एडमिशन दिनै गभर्नमेन्टनि साख्रि गासैबो बिथिङाव 6 मासनि गेजेरावनो ट्राइबेलखौ ओभारकाम खालामनानै गादबनानै बिथांमोना साफा साख्रिखौ दिनै एबा एडमिशननि माबाफोरखौ बिथांमोना लाजोबदों दा गभर्नमेन्टआ बेवहाय सिन्था खालामनाय जादों दे बिथांमोन बादे गोजौ थाखोआव थांखानाय जोंनि ट्राइबेलफोरनिख्रुइ बुद्धि गोरोंसिन लाजिनाय गैसिना माने बेफोरबादिया दिनै बे बर'फोरखौ 6 मासनि गेजेराव गादबदोंब्ला अब्ला ट्राइबेलफोरनि फिउचारा खुनु माने फिउचार गैया होननानै बिथांमोनखौ उइड्र खालामफिननाय जादों दा बेनि गेजेरावहाय जों बेखौनो बुंनो सानगोन बर' माहारि फरायसा आफादा दे जोंहा दिनै भारतआवहाय जाय बिथांमोना अलरेडि 6 बारसोआनो रेजिस्टार जेनेरेल अफ इन्डियाजों रिजेक्ट जाबाय जाय 6था जन'गोष्ठी बिथांमोना डिमान्ड खालामदों आरो बे जिनिसखौ बिथांमोना बारे बारे पलिटिकेल एंगलजों लाबोनो सानदों खिन्थु जाय जिनिसा दिनै जाथावना नङा खुनु पार्लियामेन्टआव एक्ट जायाब्ला खुनु जोंनि कन्स्टिटिउसनेलि प्रभिजनजों बिथांमोननि क्राइटेरिया मिलायाब्ला बेवहाय सोरबा दिनैहाय आसाम गभर्नमेन्टआबो सोरबा पार्सनेल मानगोनां जोंनि आसामनि चिफ मिनिस्टार हेमन्त बिश्व शर्मायाबो बेखौ होनो हाया आरो बिथांमोना जुदि गमामायैनो गावसिनि माखासे पलिटिकेल एंगलजों गावसिनि राजनितिक लाभालाभनि थाखाय होनो सानोब्ला बेयाव बन्धुआ स्ट्रंलि अपोज खालामगोन आरो जों बेखौनो बुंनो लुबैदों दे जोंनि आसाम गभर्नमेन्टखौ बिथांमोना गावसिनि माखासे सार्थनि थाखाय होयोब्ला जों बिथांमोनखौ बुंगोन 1 सेकेन्डबाबो 1 मिनिट आगोलबाबो 1 घन्टा सानसे आगोलबाबो बड'लेण्डखौ बर'फोरनो होग्रोनांगोन अब्लासो बिथांमोना बै 6था जाथि जन'गोष्ठीनो आलादा गावसिनि एसटि स्टेटासखौ होनो हागोन बेनि थाखायनो जों गोख्रों भाबै बन्धुआ जों दिनै स्टेन्ड जागोन खुनु पर्यायै जोंनि रेजिस्टार जेनेरेल अफ इन्डिया भारतनि संबिधाननि एगेन्स्टै जोंनि आसामाव ट्राइबेलफ्रा खहा जायोबा खुनु बन्धुआ दिनै जिरायनानै थानाय नङा जों स्ट्रंलि बेयाव जों स्टेन्ड जागोन आरो बर'फोरनि एबा जोंनि आसामनि दा एक्जिस्टिं जे ट्राइबेलफोरनि जे एसटिनि मर्यादा दं बे मर्यादायावहाय बन्धुआ जेब्लाबो स्टेन्डआव दं गोजोन्थों।